Hello everyone, welcome to Rimpi's Good Life. আজি মই আপোনালোকক মোৰ এগৰাকী ফ্ৰেণ্ডৰ ঘৰলৈ লৈ যাম। তাই ধুনীয়া মেখেলা চাদৰ কৰে। ৰুমৰ পৰা ওলাইছো, এতিয়া যাম টমটমত উঠিবলৈ। টমটম ৰৈ আছে। মোৰ লগৰজনী টিকলুজনী কথা নকয়, বেছি লাজ কৰি থাকে, কথা নকয়। ল'ৰা নে ছোৱালী বাৰু ক'ব পাৰিবনে? কি কৈ আছে? দেউতাকে মাতিলে তাই দৌৰি গুচি গ'ল। এয়া আকৌ আনফালে কিটচেনত আমাৰ কাৰণে মাটন বনি আছে। তাইক বৰ খৰধৰকৈ বনাই আছে। মাটনখিনি আমি খাবলৈ নাপাওঁ বুলি মানে দেৰি হৈছে কৈ আছোঁ ন। তাই সেইকাৰণে একদম সোনকালে হওক বুলি বৰ খৰধৰকৈ বনাই আছে। এতিয়া আমাৰ হৈছে জুহি মাইনা, তাই গা ধুই আহিলে। তাই যে লগাইছে দেখিছে চকুত বগাকে, এয়া বোলে তাই আইছেডো। মাকক কৈ আছে আইছেডো লাগে, মাকে ধুনীয়াকৈ দি দিছে পাউডাৰ অকণমান, তাই হাততে লৈছে আইছেডো। এয়া তাইৰ কাৰণে এইটো মিমি লোৱা। এইজনী হৈছে বাঢ়ি, এজনী কম লাজ কৰে। এইজনী জুহি পায়ে ক্লাছ 2ত পঢ়ে, কিন্তু দেখিছে হাক্কা এতিয়ালৈকে মিমি মা ভুজিয়া পেকেট কেইটা খালা? অ মা 10টা। এইজনী কেইটা খালে? আৰু লাগে? তাইও 10টা খালে, টোটেল বোলে 20টা। কৃষ্ণ, এনেকে খালে কি হ'ব? মই যে আপোনালোকক কৈছিলোঁ যে মোৰ লগৰ এজনী আছে, তাই বহুত হাতৰ কাম কৰি ভাল পায়। আপোনালোকক মই ইয়াত দেখুৱাই আছোঁ, তাই এনেই নাথাকে। এইজনী হৈছে মুনু। তাই গভৰ্ণমেণ্ট চাকৰি কৰাৰ উপৰিও নিজৰ আজৰি সময়খিনি কিন্তু তাই এনেই অভাৱত নকটায়। তাই নিজৰ বহুত হাতৰ ক্ৰিয়েটিভিটি আছে। আৰু মই যে আপোনালোকক দেখাইছিলোঁ কিবাকিবি তাই ৱাল হেংগিং কৰিছে, সেইবিলাকৰ উপৰি তাই ধুনীয়া মেখেলা চাদৰো কৰিছে। আপোনালোককো দেখাই আছোঁ। মোনো তই স্কুল কৰাৰ পিছতো তই কেনেকৈ মেনেজ কৰ এইবোৰ কৰিবলৈ? প্ৰথমতে যেতিয়া কিবা এটা কাম কৰাৰ স্পৃহা থাকে, আমি নিজে সময় উলিয়াই লওঁ। আমি সেই হিচাপে আমাৰ যিখিনি ৰুচি আছে, ৰুচিখিনিৰ লগত যদি আমি জড়িত হৈ থাকোঁ, তেতিয়াহ'লে আমাৰ বহুত ক্ষেত্ৰত আমাৰ মাইণ্ডটো ৰিফ্ৰেছ হয়। একেখিনি কাম কৰি থাকিলে কেতিয়াবা আমাৰ বৰ লাগে। তেতিয়া আমি যেতিয়া ৰুচি এটা আমাৰ নিজৰ ৰুচিৰ মতে আমি কাম কৰোঁ, তেতিয়া একঘেয়েমী এটা দূৰ হোৱাৰ লগে লগে আমি নতুন কাম এটা কৰাৰ আকৌ প্ৰেৰণা পাওঁ। সেইকাৰণে মই এইখিনি কাম কৰি আছোঁ। একদম তাই ঠিক কথা কৈছে যে আমি ঘৰতে সদায় ভাত বনাই থাকি আমনি পাই যাওঁ ন। তো কেতিয়াবা আমি এনেকুৱা কিছুমানো কাম কৰাৰ পিছত আমাৰ মনটো, আমাৰ মাইণ্ডটো ফ্ৰেছনেছ আহি যায়। আকৌ আমাৰ তেতিয়া বেলেগকৈ নতুন কামত বা বেলেগ কামত কৰিবলৈ আকৌ আমাৰ মনটো আকৌ দুগুণে দৌৰ মাৰে।
একেবাৰে বিৰাট ভাগৰ লাগি গ'ল। ছযোৰকৈ মেখেলা চাদৰ আপোনালোকক দেখালোঁ, লগতে ময়ো এপাক যে পিন্ধিলোঁ, সেইকাৰণে বিৰাট ভাগৰ লাগিলে। একদম পেটত যি ভোক লাগিছে, ৰখি থাকিব পৰা নাই। ধুমাধুম আহি ডাইনিং টেবুলত বহি ল'লোঁ আৰু খোৱা ষ্টাৰ্ট কৰি দিলোঁ। বহি লৈছোঁ, ধুনীয়াকৈ দালি লৈছোঁ, বেঙেনা অকণ লৈছোঁ। ইমান সোৱাদ লাগিছে নহয়, কিন্তু ডাঙৰ কথা কি জানে, এতিয়া মাটন বনালে মই নাখাওঁ, কাৰণ কিয় শাওণ মাহ চলি আছে। শাওণ মাহৰ দিনৰ পৰা মাহলৈকে মই মাছ মাংস একো খোৱা নাই। সেইকাৰণে এক্সট্ৰাকৈ বইল দালি, বেঙেনা ফ্ৰাই। খোৱা হৈ গ'ল, কাঁহীৰ লগতে বাতিও চাফা কৰি খাই পেলালোঁ। বাঁহীৰ ফ্ৰেণ্ড আজি বোলে কিবা আৰ্টৰ ক্লাছ আছে, আহিছে আৰ্ট কৰিব। কি আৰ্ট স্কুল গ'ল, ক'ত জানা নাই? বাঁহী আৰ্ট স্কুলখন এইখন বাঁহীহঁতৰ গেট আৰু এইখন আৰ্ট স্কুলৰ গেট। কিমান দূৰ দেখিছে? বাই দি দিয়া মাক, মাহীৰ লগত যাওঁ কৈ দিয়া। কোৱা, মাহীৰ লগত যাওঁ। বঢ়িয়া। বাই বাই। এতিয়া ধুমাধুম ৰুমলৈ আহিলোঁ। ৰুমত গৈ আকৌ ৰেডি হ'ব লাগিব। মোৰ আজি ফেচবুক লাইভ এটা আছে, সেইকাৰণে। এয়া টাউন, এতিয়া বাজিছে 7টা। মই মানে এই লাইভ এটা আছিলে, ফেচবুক লাইভ কৰি পেলাই হিমাতী বাহঁতৰ ঘৰৰ পৰা আহি আছোঁ অকলে আহিবলৈ। চাব ভাল লাগিলে কমেণ্ট কৰিব। তাৰপিছত আগতে কি টাউন আছিলে, এতিয়া লকডাউনে কি কৰি দিলে নহয়। এতিয়া 7টা বাজি গৈছেহে জাষ্ট। ৰিক্সা এখনটো দূৰৰে কথা, দোকান বজাৰটো চব বন্ধ হৈ মানুহো নাই। তো সেইকাৰণে হিমাতী বাই চিন্তা কৰিলে মোৰ কথা অলপমান। চিন্তা কৰি এই দুটা আগত যে গৈছে দেখিছে, এই দুটা হৈছে আমাৰ বডিগাৰ্ড। লাজ কৰে, বডিগাৰ্ডকেইটা বোলে মোক নেদেখায়। এয়া বডিগাৰ্ড হৈছে, কিন্তু সিহঁতকহে আমি বডিগাৰ্ড কৰি গৈ আছোঁ। সিহঁত আমাৰ পিছত থাকিব লাগে। মাস্কখন নানিলোঁ, পুলিচে নিদিলেই হৈছে। হ'ব দিয়া, মোৰ ৰুমৰ পৰা এখন মাস্ক দি দিম তোমাক। এয়া আহি আছোঁ মোৰ হোষ্টেললৈ। ভালে এটা দুটা মানুহ দুনুহ আছে, খোজকাঢ়ি ভালে লাগিছে। বেক চাইড এইখন হৈছে মৰিগাঁও চেণ্ডিকেট, পূৰা খালী। গোটেইখন খালী, মানুহ দুনুহ নাই। আহি আছোঁ মোৰ হোষ্টেললৈ। আজি ঘৰত কি বনাইছা? তুমি? মই একোৱে বনোৱা নাই। হয় নেকি? আচ্ছা, ভাগৰো লাগিছে চাগে ন এইখন?